Hello everyone, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা লাইফ চেঞ্জিং ষ্টৰী আনিছোঁ যিটো শুনি আপোনালোকৰ খুবেই ভাল লাগিব। তো দেৰি নকৰি আহক আমি ষ্টৰীটো আৰম্ভ কৰোঁ। এবাৰ এজোপা গছত এজনী কাউৰী আৰু এটা সৰু অকণমানি চৰাই বহি আছিল, অৰ্থাৎ গছৰ ডালত। সিহঁতে যেতিয়া বহি আছিলে সিহঁতে দেখা পালে যে দূৰৰ মানুহে ঘৰত বৰ ভয়ংকৰভাৱে জুই জ্বলিছে। সেই জুইকুৰা ইমানেই ডাঙৰ আছিল, মানে ভয়ানক আছিল। চব মানুহে হোৱা দোৱা লগাইছিলে, ইফালৰ পৰা সিফালে দৌৰিছিলে, সিফালৰ পৰা সিফালে দৌৰিছিলে, জুই নুমুৱাবৰ কাৰণে চেষ্টা কৰিছিলে। হাজাৰ হাজাৰ মানুহ গোট খাইছিলে, আনকি ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহি উপস্থিত হৈছিলে। সেই সময়তে চৰাইজনী ভাবিছে ময়ো কিবা এটা কৰোঁ, এই বুলি ভাবি তাই উৰা মাৰিলে। মাৰি তাইৰ ঠোঁটত অকণমান অকণমানকৈ পানী আনি সেই জুইখিনিৰ ওপৰত ঢালিবলৈ ধৰিলে। এনেকৈ তাই 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ ছবাৰলৈকে কৰি থাকিলে। কাউৰীটোৱে এইটো দেখি আচৰিত হ'ল আৰু হাঁহিলে। চৰাইজনীক ক'লে, অ' মোৰ অকণমানি চৰাই, তই কি ভাবিছ যে তই ঠোঁটেৰে অনা পানীৰে তই ইমান ভয়ংকৰ জুইখিনি নুমুৱাব পাৰিবি? এই জুই নুমুৱাবৰ কাৰণে হাজাৰ হাজাৰ মানুহ লগ লাগিছে, ফায়াৰ ব্ৰিগেডৰ গাড়ীও আহিছে, জুই নুমুৱাব পৰা নাই। তই ভাবিছ তই ঠোঁটেৰে অনা পানীৰে তই সেই জুই নুমুৱাব পাৰিবি? তেতিয়া সেই অকণমানি চৰাইজনীয়ে ক'লে, চোৱা ভাই, ময়ো জানো যে মই মোৰ ঠোঁটেৰে অনা পানীৰে সেই জুইকুৰা কেতিয়াও নুমুৱাব নোৱাৰোঁ। কিন্তু যেতিয়া এই জুই নুমুৱাৰ কাহিনীটো লিখা যাব, তাত কণ্ট্ৰিবিউশ্যন কৰা লোকৰ লিষ্টত মোৰ নামটো নিশ্চয় লিখা যাব। কিন্তু তোমাৰ নামটো হহাবিলাকৰ লিষ্টত লিখা যাব। অৰ্থাৎ যিবিলাকে হাঁহি হাঁহি ৰং চায়, আনৰ বিপদ দেখিলেও ৰং চাই হাঁহে, সেইবিলাকৰ লিষ্টত লিখা যাব। গতিকে এই কাহিনীটোৰ পৰা আমি কিন্তু এটা কথা শিকিব পাৰোঁ, বা আমি দেখিবলৈও পাওঁ যে এনেকুৱা বহুত মানুহ আছে যি বিপদৰ সময়ত আপোনাক সহায়ৰ হাতখন আগবঢ়ায়। এনেকুৱা খুব কম সংখ্যক মানুহে আছে। কিন্তু আপোনাৰ বিপদ দেখি আপোনাৰ অসুবিধাবিলাকৰ কথা জানি এনে বহুত মানুহ আছে যি ভিতৰি ভিতৰি ৰং পায়, আপোনাৰ বিষয়ে কৈ হাঁহে, আপোনাৰ লগতেই থাকি আপোনাৰ পিঠিৰ পিছফালে আপোনাৰ বদনাম গায়, আপোনাৰ কি আছে কি নাই এইবিলাক লৈ আলোচনা কৰে। গতিকে সদায় তেনে মানুহৰ পৰা পাৰিলে সাৱধানে থাকিব আৰু নিজে অন্তত সেই সৰু চৰাইজনীৰ দৰে হ'বলৈ চেষ্টা কৰিব, যি বিপদত বৰ বেছি নহ'লেও 1% হেল্প কৰিবলৈ চেষ্টা কৰিছিলে। থেংক ইউ।